নমস্কাৰ প্ৰীতিৰেখা ক্ৰিয়েশ্যনৰ সকলোকে মই প্ৰীতিয়ে স্বাগতম জনাইছোঁ। আজি ফাকুৱা, গতিকে সকলোকে পোনপ্ৰথমে ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ। বহুত দিন হ'ল ব্লগ বনোৱা নাই, সময় পোৱা নাছিলোঁ, সেইকাৰণে ব্লগ বনোৱা নাছিলোঁ। আজি বিশেষ কাৰণত ব্লগ বনাবলৈ আহিছোঁ। কাইলৈ আমাৰ এখন নাটক আছে, সামাজিক নাটক আমি কৰিবলৈ যাম। তো আজি আমাৰ ৰিহাৰ্চেল চলি আছে, ফাইনেল ৰিহাৰ্চেল। সেইকাৰণে মই ভাবিলোঁ নাটকৰ অলপমান আখৰাৰ অলপমান ভিডিঅ' আপোনালোকক আগবঢ়াম আৰু কোনে কোনে কৰিছে অলপমান দেখাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু মই কৈছোঁ প্ৰথমতে যে কাইলৈ আমাৰ নাটক আছে মথৰবৰী, গতিকে সকলোৱে আহিব চাবলৈ। আৰু নাটকৰ আমি কি ৰিহাৰ্চেল কৰিছোঁ অলপমান দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এয়া আমাৰ লগত আছে পংকজ দা, এইফালে পংকজ দা, এইফালে পাৰ্থ দা, এইফালে মৃদুল দা। কৈ দিয়ক নাটকৰ কথা। আমাৰ যৌতুকৰ পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে, ৰিহাৰ্চেল চলি আছে। আজি ফাকুৱা বুলিও আজি কিন্তু সকলোৱে আগবেলা ফাকুৱা খেলি নিজৰ দায়িত্ববিলাক ফূৰ্তি ফাৰ্তা কৰি এতিয়া সকলোৱে আমি আবেলি 4টা বজাত ওলাই আহিছোঁ। 4টা বজাত চবে পূৰ্ণ গতিত ৰিহাৰ্চেল চলি আছে। মোটামুটি নাটকখন বেয়া নহ'ব, ভাল হ'ব। আমাৰ মইনাটো ধুনীয়া কৰিব। নকৰোঁ দেই, পাৰ্থ দা কৈ দিয়ক। ভাল লাগিছে, বহুত ভাল লাগিছে খৰাকাত। অৱশ্যে মই ইয়াৰ আলহীহে, মোৰ একচুৱেলি ঘৰ হ'ল দেৰগাঁৱত। আৰু পংকজ দাহঁতৰ যিটো দাহঁতৰ ভণ্টিহঁতৰ লগত নাটক কৰি বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু নাটকখনৰ নাম যৌতুক, নাট্যকাৰ সেৱত বৰুৱা। আৰু ভাল লাগিছে আৰু ইয়াত সকলো ফালৰ পৰা ভাল লাগিছে। কোনতল কি তল কোনতল এই আকৌ মোৰ পেহী দেই, মই যৌতুকত ওলাম, আপোনালোক আহিব। এই মোৰ পেহী চাবই লাগিব, আহিছোঁ, ভাল হ'ব। এইও ভাল এক্টিং কৰিছে মোৰ লগত পেহী হিচাপে। অলপ বুঢ়ী লাগিব, চিন্তা কৰিব নালাগে, অলপ বুঢ়ী মেকআপ হ'ব, কিন্তু মই ডেকা হিচাপত ভাল আছোঁ। দুইটা মোৰ ভতিজা। মোৰ ভনী ভতিজা। আৰু মই মানে অপজিশ্যন পাৰ্টি, আৰু মই মিহি গুণ্ডা তামাম আৰু চাবলৈ আহিব, চব কৈ দিলে আকৌ। সকলো চাব আহিব। যৌতুক সন্ধিয়াতে 7 বজাত মথৰবৰীত যৌতুক আহিব সকলোৱে চাবলৈ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কওক। আৰু এই চেনেলটো আকৌ দুখ পাইছে দেই, এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব। এনেকে টিপি প্ৰীতিৰেখা ক্ৰিয়েশ্যন বুলি কৈছে। এই ক্ৰিয়েশ্যনটোত যে এনেকে টিপি দিব। অ'কে, প্ৰথমবাৰ মই কৰিছোঁ দেই সৰাগাঁও নাট্যগোষ্ঠীৰ লগত, ভাল লাগিছে। পংকজ দাৰ লগত কৰিছোঁ, আগতে গাঁৱত কৰিছোঁ, কিন্তু এইবাৰ প্ৰথম সৰাগাঁৱৰ লগত কৰিছোঁ। আকৌ মোৰ পেহী আহিবা। কৈ দিলে কিয় প্ৰীতিৰেখাক প্ৰথম পাইছোঁ, ভাল লাগিছে। গৈ আছোঁ, বাই। হেল্ল', প্ৰথমবাৰ মই সৰাগাঁও নাট্যগোষ্ঠীৰ লগত এইবাৰ নাটক কৰিম। আমাৰ নাটক আছে মথৰবৰীত আৰু মই কৰিছোঁ সৰাগাঁও নাট্যগোষ্ঠীৰ লগত। এওঁলোকৰ লগত কৰি ভালেই লাগিছে বাৰু, বহুত নজনা কথা শিকিছোঁ। এওঁলোক বহুত অভিজ্ঞতা থকা, আগৰ পৰাই নাটক কৰি থকা। ময়ো কৰিছোঁ যদিও মই এওঁলোকৰ লগত কৰা নাই, এইবাৰ প্ৰথম। গতিকে বহুত ভাল লাগিছে লগ পাই, কিবা এটা শিকিব পাৰিছোঁ। আৰু এইবাৰ মই অলপমান বেলেগ কেৰেক্টাৰ এটা কৰিছোঁ, আগতে কৰি নোপোৱা, একদম মানে বেলেগ ধৰণৰ। আৰু মোৰ কাৰণে অলপমান বেলেগ হৈছে, অলপমান মানে প্ৰব্লেমো হৈছে বাৰু। আগতে নকৰা কেৰেক্টাৰ কৰিছোঁ। তো আপোনালোকে আহিব নাটক চাবলৈ, আৰু ময়ো নাটকৰ দিনা অলপমান দেখাবলৈ চেষ্টা কৰিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্ৰীতিৰেখা ক্ৰিয়েশ্যন ইউটিউবত। এতিয়া মোৰ লগত আছে আমাৰ নাটকৰ হিৰ'ইন দেই, এয়া হিৰ'ইন। সকলোৱে গম পাইছে কাইলৈ আমাৰ নাটক আছে যৌতুক, গতিকে সকলোৱে চাবলৈ আহিব। আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে আমাৰ নাটকখন ভাল হয়, ইমানেই। মোৰ ভণ্টি হয় বাৰু, কুমকুম। আমি আগৰ পৰাই চিনি পাওঁ ন, কিন্তু প্ৰথমবাৰৰ বাবে আমি একেলগে নাটক কৰিছোঁ। আমাৰ সৌভাগ্য আৰু দুয়োজনীয়ে প্ৰথমবাৰ একেলগে কৰিছোঁ। তাৰপিছত ভূপেন দাই কিবা এটা ক'ব। কি ক'ম? মোৰ চিন আছে ভূপেন দাৰ লগত, কৈ দিয়ক নাটক। আমাৰ এয়া কুমকুম আৰু মেঘনা, ৰূপাঞ্জলি আৰু ভাল এক্টিং কৰিছে, ভাল লাগিছে। থেংক ইউ। মোৰ কথা একো নকয়। আমাৰ এই শাৰদা পেহী, পেহীটো কিয় কৈ দিলে বাৰু? ভাল লাগিছে। জমনি পেহীয়ে ভাল কৰিছে। শাৰদা আমাৰ ভতিজী ছোৱালী, প্ৰথমবাৰ মোক কিন্তু এবাৰ বুঢ়ী বনাই দিছে। ইয়াৰ পিছত মই বুঢ়ী নকৰোঁ। ইয়াৰ পিছত আমি বুঢ়ী বুলি নিদিওঁ, তেওঁৰ পাৰফৰ্মেঞ্চ ভাল আছে, ভাল এক্টিং কৰিছে, ভাল লাগিছে। থেংক ইউ। হেল্ল', এই আমাৰ নকুল, এওঁ ভাল কমেডিয়ান। নকুল বুলি ক'লে আমাৰ গোটেই গাঁৱৰ মানুহ, অঞ্চলৰ মানুহে জানে কমেডিয়ান। তেওঁ ডাইলগ নকলেও খালী মানুহটো ওলালে মানুহ যি হাঁহি ৰগৰ উঠে,
তাক লৈ আমি বৰ সুখী গতিকে আমি খুব ভাল পাইছোঁ অঁ, হা অঁ। আমাৰ মাজত আৰু এজন দাদা আছে দেই। বুবুল নাথ অঁ, তেওঁ ভাল অভিনেতা এজন অঞ্চল বিখ্যাত আমাৰ এইবাৰ যিটো ৰোল আছে ৰোলটো বৰ সাংঘাতিক বিভূতি দত্ত দেউতাক মানে দেউতাক বিভূতিৰ দেউতাক কেৰেক্টাৰকেইটাৰ নাম কৈ নিদিব নহ'লে নাটক চাব নাহিব নহয়। সকলোৱে আহিব আমাৰ নাটক চাবলৈ কালিলৈ আপুনি কৈ দিয়ক আপুনি। বেয়া হ'লে চিঞৰিব নালাগে বেয়া নহয় বেয়া নহয়। মনে মনে ঘৰলৈ যাব বেয়া হ'লেও হাত চাপৰি দিব লাগে হাত চাপৰি দি উৎসাহ উদ্দীপনা যোগালে ভৱিষ্যতলৈ ভাল কৰিবলৈ চেষ্টা কৰিম আৰু বহুত ভাল নিগেটিভ কৰে দেই। নিগেটিভ কেৰেক্টাৰ কিন্তু মজা কৰে। ৰুদ্ৰসাগৰত মজা কৰিছিলে কিন্তু। ঠিক আছে, ঠিক থেংক ইউ। আছে বাই বাই কোদাল নাই মই জিৰ' তথাপিতো কিন্তু মোক 5 লাখ টকা দিবলৈ ওলাইছে দেই আৰু মেঘনাৰ লগত মই 5 লাখ টকা ল'মেই ল'ম মোৰ লগতে মোৰ মা দেউতাও সন্মান তই মাথা মাৰিবলগীয়া কি কৈছা জিৰ'টো অলপ হেৰি কৰিব পাৰিলে কি আলোচনা চলি আছে? ডেন্সৰ কষ্টিউমৰ আলোচনা চলি তথাপিতো ভিডিঅ' কি ব্লগ নেকি লাইভ নকৰোঁ, লাইভ কাইলৈ কৰিম। কৈ দিয়া। মিষ্টাৰ এই মুখখন লুকাই আছে। কালি ফেচবুক লাইভ কৰিছে। এয়া আমাৰ ব্লগ চেনেল আছে তোমাৰ? নাম লগাই নামটো ছাবস্ক্ৰাইব কৰিব মোৰতো কথা কৈ দিয়া। প্ৰীতি ৰেখা ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব নকৰিবা ভিউজ বঢ়াবা খালি লাইক কমেণ্ট ডিছলাইক দিলেও দিবা তেওঁ খালি বাহিলেই হ'ল আৰু কিবা এটা কমেণ্ট যেনেকুৱা হওক খালি কমেণ্ট বাহিলেই হ'ল সেইটো বাদ দিয়া। হেৰি কোৱা, কাইলৈ নাটক চাবলৈ মাতা চবকে। কাইলৈ চাব আহিবা বাই ধুনীয়া পাৰ্ট এটা কৰিছে আহিবা ৰিহাৰ্চেল ধুনীয়া কৰি আছে মঠগুৰিত এখন সামাজিক নাট খেবাপত্ৰ বৰুৱাৰ যৌতুকখন কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকেও অকণমান আশীৰ্বাদ দিলে ভাল লাগিব দেই আৰু এইজনে কিন্তু খাৰদা দেই খাৰদা পেহী বাই হেল্ল', আমাৰ ৰিহাৰ্চল চলি আছে। আজি ফাইনেল ৰিহাৰ্চল, তো গতিকে ৰিহাৰ্চল চলি আছে আৰু মই ভিডিঅ'টোৰ পৰা বিদায় ল'ম কাৰণ সকলোখিনিকে দেখুৱাটো মানে পচিবল নহয়। ভিতৰত অলপমান আন্ধাৰ হৈ আছে, চাৰিওফালে মানে স্কিন তৰি দিছেতো মানুহে দেখা নোপোৱাকৈ, গতিকে মানে আন্ধাৰ হয় সকলোকে দেখাবলৈ। আৰু ৰিহাৰ্চলৰ অলপমান মই দেখাবলৈ চেষ্টা কৰিলোঁ। আন্ধাৰ হ'লে পিকচাৰটো যদি ভাল নহয় চাবলৈ অলপমান অসুবিধা হয়। গতিকে মানে কি হয়, ইমানতে মই ভিডিঅ'টোৰ পৰা বিদায় ল'ম। আৰু কাইলৈ আমাৰ নাটক আছে। যিসকলে আছে আৰু ওচৰে পাজৰে সকলোৱে আহিব নাটক চাবলৈ আৰু আমাক আশীৰ্বাদ কৰিব আমি যাতে কাইলৈ ভালকৈ নাটকখন কৰিব পাৰোঁ। ইমানকে কৈ মই আজি মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু আমাৰ ডাঙৰ দুজনমান দাদা আছিলে, কিন্তু মানে দেখাবলৈ প্ৰব্লেম হ'ল। তেওঁ অলপমান নাটকখন চাই আছে, ৰিহাৰ্চলত লাগি আছে। গতিকে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিতে এটা কথা কৈ দিছোঁ, মোক বহুতে কয় যে প্ৰীতি ৰেখা ক্ৰিয়েশ্যনটো অসমীয়াত থকাৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ আৰু চেনেলটো বিচাৰিবলৈ অলপ অসুবিধা হয়। গতিকে মই কৈ দিছোঁ যে মোৰ নামটো প্ৰীতি ৰেখা PRETYREKA প্ৰীতি ৰেখা ইংলিছত মাৰিলেও মোৰ চেনেলটো পাব আপোনালোকে আৰু তাত গৈ ক্লিক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। কাইলৈ আহিব নাহাকৈ নাথাকিব। থেংক ইউ।